हाय फ्रेंड्स मैं परिस्मिता रेसिपिज एंड लिविंगर फाলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছো বগৰীৰ মিঠা আচাৰ। এই আচাৰ সকলোৱে নিশ্চয় ভাল পায়, ময়ো বিৰাটেই ভাল পাওঁ। আৰু এই আচাৰ বনাওঁতে আমি প্ৰথমতে বগৰীৰ বিজল পাৰ্টটো ভালদৰে গুচাই ল'ব লাগিব। আৰু বগৰীৰ বিজল ভাগটো গুচাবৰ কাৰণে আমি কি ধৰণে সহজ পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেয়া মই আপোনালোকক ভালদৰে দেখুৱাম। তাৰ পিছত বগৰীৰ মিঠা আচাৰ কি ধৰণে প্ৰস্তুত কৰিব লাগে সেয়াও দেখুৱাই দিম। আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু কাষতে থকা বেল আইকন ক্লিক কৰিব। তাৰ পিছত আপোনালোকে অলত ক্লিক কৰিব যাতে আপোনালোকে সকলোবোৰ মোৰ ৰেচিপি চাব পাৰে। যদি চেনেলত সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছো। তেনেহলে আহক দেৰি নকৰো, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। বগৰীৰ মিঠা আচাৰ বনাবলৈ হ'লে আমি প্ৰথমতে পকা বগৰী ল'ব লাগিব। আৰু ইয়াতে মই আধা কেজি পকা বগৰী লৈছোঁ। আৰু ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ নিমখ দি পিনে এই ধৰণে সানি পিনে এদিন বা দুদিন থৈ দিব লাগিব। আৰু থোৱাৰ পিছত এয়া দেখিছে পানীৰ নিচিনা ওলাব। আৰু এতিয়া এইবিলাক যিবিলাক বগৰীত ঠাৰি আছে সেইবিলাক এতিয়া সহজতে গুচি যাব। আৰু তাৰ পিছত এইখিনি আমি এখন ডলাত ৰ'দত দিব লাগিব। ৰ'দত দিয়াৰ আগে বগৰীবিলাক এই ধৰণে ফালি ল'ব লাগিব যাতে ইয়াৰ বিজল ভাৱটো আঁতৰে, সেইকাৰণে এদিন আমি ৰ'দত দিব লাগিব। এতিয়া হওক মছলাখিনি ৰেডি কৰি লওঁ। আৰু ইয়াৰ বাবে মই গোটা চফ, জীৰা আৰু ধনিয়া এচামুচ লৈছোঁ। আৰু কালজিৰা, মিথি, ajwaine আধা চামুচ লৈছোঁ। আৰু এতিয়া এইখিনি এটা শুকান কেৰাহীত 2 মিনিটমান ভাজিব লাগিব। গেছৰ ফ্লেম ল'ত ৰাখিব। যেতিয়ালৈ ইয়াৰে ধুনীয়া এটা স্মেল নোলায় তেতিয়ালৈ এইখিনি ভাজিব লাগিব। এইখিনি আমাৰ ভজা হৈ গৈছে। আৰু এতিয়া এইখিনি নমাই থৈছোঁ অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া 1/4 কাপ মিঠাতেল লৈছোঁ। আৰু এইখিনি অলপ গৰম হ'ব দিছোঁ। একেবাৰে ধোঁৱা ওলোৱা গৰম কৰিব নালাগে, অলপ গৰম হ'ব দিব লাগিব। গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ। আৰু তাৰপিছত ইয়াতে গুড়া গুড় 1/3 কাপ দিছোঁ। গুড়া গুড় আপোনালোকেও এমেজনত বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰতো পাই যাব। নহ'লে আপোনালোকে গুড় সৰু সৰুকৈ মিহি মিহিকৈ টুকুৰা কৰি পিনে ইয়াতে দি দিব পাৰে। গুড়খিনি এতিয়া গলি নগ'লেও কোনো কথা নাই, এবাৰ মিক্স কৰি থৈ দিব। আৰু তাৰপিছত যিখিনি আমি মছলা আধা গুড়া কৰি লৈছিলোঁ সেই গোটেইখিনি মছলা ইয়াতে দিছোঁ। আচাৰত সদায় আধা গুড়া মছলা দিলে খাই বেছি ভাল লাগে, গতিকে এনেকুৱা ধৰণৰ গুড়া কৰিয়ে ল'ব। ইয়াতে আধা চামুচ হালধি আৰু আধা চামুচ জালুকৰ গুড়া দিছোঁ। আপোনালোকে যদি অলপ বেছি জ্বলা ভাল পায় তেতিয়াহ'লে জালুকৰ পৰিমাণটো অলপ বঢ়াই দিব পাৰে। এইখিনি ভালদৰে মিক্স কৰি উঠি ইয়াতে ভিনেগাৰ এচামুচ দিছোঁ। আৰু তাৰপিছত যিখিনি বগৰী আমি শুকাই থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দি লৈছোঁ। বগৰীখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো অন কৰি দিছোঁ। একেবাৰে ল' ফ্লেমত ৰাখিব। আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে কেঁচা মিঠাতেল 1/4 কাপ দি দিছোঁ। আৰু লগতে গুড় আৰু আমি 1/3 কাপ দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। কেঁচা মিঠাতেল আচাৰত দিলে খাই আচাৰৰ সোৱাদটো আৰু বেছি ভাল হয়, সেইকাৰণে লাষ্টত দি দিব। গুড়খিনি গলালৈকে এই ধৰণে অলপ লাৰি থাকিব, নহ'লে তলিত লাগি যাব। আৰু ইয়াতে এতিয়া সৰিয়হৰ গুড়া এচামুচ দি দিছোঁ। আৰু এইখিনিও ভালদৰে মিক্স কৰি ল'ব। গুড়খিনি গলি গৈছে, সেইকাৰণে গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ। আৰু ইয়াতে এচামুচ নিমখ দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু তাৰপিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছতহে বটল এটাত ভৰাই থ'ব। আৰু এসপ্তাহ পিছত এই আচাৰ খাব পৰা হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।